friends, welcome to my channel of JD Bhaskar Tech. আপোনালোকে খবৰ কেনে সকলোৱে ভাল আজি আকৌ নতুন টপিকৰে মোৰ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ গতিকে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে আজি মই অলপমান পিছলৈ গৈ আছোঁ অৰ্থাৎ আজি মই আপোনালোকক গৈ আছোঁ প্ৰাচীন যুগৰ বিষয়ে আপোনালোকক কিছু কথা ক'বলৈ অৰ্থাৎ the world's 7 wonderful memories মানে হৈছে যে বিশ্বৰ সপ্ত আশ্চৰ্য বিষয় সপ্ত আশ্চৰ্য বিষয় আছে আমি আপোনালোকৰ পাৰ্ট 2 থাকিব ইয়াত পাৰ্ট 1 আপোনালোকক প্ৰথমে ক'ম যে মিছৰ পিৰামিড প্ৰথমটো হৈছে মিছৰ পিৰামিড আৰু দ্বিতীয়টো হৈছে যে বেবিলনৰ উলুমা বাগান আৰু তৃতীয়ত আপোনালোকক মই ক'ম জিউছ মূৰ্তি বাকি চাৰিটা আপোনালোকক পাৰ্ট 2 কোৱা হ'ব গতিকে ইয়াৰ বিষয়ে আপোনালোকে এতিয়া আলোচনা কৰিব অৰ্থাৎ আপোনালোকক মই এই বিষয়ে নিশ্চয় ক'ম গতিকে আপোনাক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে কওঁ মোৰ চেনেলটো নতুন যোনে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি এই তলত ৰঙা আই বটনটো আছে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইকটো কৰি দিয়ক প্লিজ লাইক কৰি দিয়ক প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ টেবুলত আপোনালোকে দেখিছে এই পিৰামিডৰ বিষয়ে এই পিৰামিড প্ৰাচীন যুগৰ হয় আপোনালোকক পোনপ্ৰথমে মই পিৰামিডৰ বিষয়ে ক'ম তাৰপিছত বেবিলনৰ উলুমা বাগান তাৰপিছত আহিব জিউছ মূৰ্তি আপোনালোকে দেখিছে এইটো পিৰামিড এই হৈছে যে ইজিপ্তৰ গিজা নামৰ ঠাইত থকা তিনিটা পিৰামিডৰ গোটটোক প্ৰাচীন পৃথিৱীতকৈ পুৰণি শিল্প ভাস্কৰ্য হিচাপে গণ্য কৰা হয় গিজাৰ পিৰামিডসমূহ 2560 খ্ৰীষ্টাব্দৰ পূৰ্বত নিৰ্মাণ কৰা হৈছিল হিচাপ কৰক নিৰ্মাণ কৰোঁতে 1 লাখ বনুৱাই প্ৰায় 20,000 একেলগে কাম কৰি নিৰ্মাণ কৰিছিল পিৰামিডকেইটা মিজৰ ৰজা ফাৰাও খুফুৱে নিৰ্মাণ কৰিছিল ত্ৰিভুজাকৃতি পিৰামিডসমূহ প্ৰকৃততে জোঙা সুৰংগযুক্ত স্তম্ভ পিৰামিডকেইটাত ফাৰাওসকলৰ শিলেৰে নিৰ্মিত কবৰসমূহ আছে তাৰ পাছত 820 খ্ৰীষ্টপূৰ্বত কি হৈছিল খলিফ আব্দুল্লা নামৰ যে মেমন নামৰ এগৰাকী যি লোক আছিল সেই লোকজনে কি কৈছিল পোনপ্ৰথমে এই পিৰামিডসমূহৰ কথা পোহৰাই আনিছিল তাৰপিছত কি হ'ল তাৰ পিছৰ পৰা এই যিটো পিৰামিড আছে আপোনালোকে দেখা পাইছে এই জোঙাকৃতি পিৰামিডসমূহ এইজন যে খলিফ আব্দুল্লা কি নাম খলিফ আব্দুল্লা নামৰ ব্যক্তিজনে এই পিৰামিডটো কি কৰিছিল অৰ্থাৎ এই পিৰামিডসমূহৰ কথা বিষয়ে পোহৰলৈ আনিছিল এই কিমান বছৰ এই পিৰামিডটোক একেলগে বনোৱাৰ কাম কৰিছিল 20 বছৰ একেলগে কাম কৰিছিল তাৰপিছতহে এই পিৰামিডটো নিৰ্মাণ হৈছিল গতিকে চাওক কিমান বছৰ ফলত এই পিৰামিডটো নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল এতিয়া যাম আপোনালোকক এতিয়া আহিব আপোনালোক কি বেবিলনৰ উলুমা বাগান আপোনালোকে দেখিছে এই চিত্ৰত এই ইমেজটো মই দেখুৱাই আছোঁ আপোনালোকক চাওক এতিয়া ইয়াৰ আৱিষ্কাৰ অৰ্থাৎ কিমান চনত হৈছিল তাৰ বিষয়ে আপোনালোকক চমুকৈ বিৱৰণ দিয়া হ'ব শুনি যাওক বলক ৰজা দ্বিতীয় নেবুচানা আছিল তেওঁৰ পত্নীৰ নাম আছিল কি এমেটিছে বিয়াৰ পাছত কি হৈছিল নিজৰ উপজাত ঠাই মেডিছৰ কথা মনত পেলাইছিল তাৰপিছত কি হৈছিল দুখ কৰি থকাৰ কাৰণে কি হৈছিল তেওঁক আমোদ প্ৰমোদৰ বাবে এই উলুমা বাগানখন সজাইছিল বুলি জনা যায় মই এইটো বিষয়ে জনা যায় অৰ্থাৎ এইটো এক ইণ্টাৰেষ্টিং নামৰ এক ষ্টোৰী হয় বহুত ইণ্টাৰেষ্টিং আপুনি শুনি যাওক যে তাৰপিছত কি হ'ল যে এই উলুমা বাগানখন ইৰাকৰ বাগদাদ চহৰ যে ইউফ্ৰেটিছ নদীৰ পূব পাৰত অৱস্থিত গতিকে এই বেবিলনৰ উলুমা বাগানখন ক'ত অৱস্থিত আপোনালোকে গম পালে নহয় ইৰাকৰ বাগদাদ চহৰত অৱস্থিত ইৰাকৰ বাগদাদ চহৰত অৱস্থিত তাৰপিছত কি হ'ল যে বাগানখন শিলেৰে নিৰ্মিত বাগানখন অৰ্থাৎ কিহেৰে আপোনালোকে জানে বাগানখন শিলেৰে নিৰ্মিত হয় আৰু বোকা মাটিৰে পৰিপূৰ্ণ স্তম্ভ ওপৰত থিয় হৈ থাকে আপোনালোকে চাওক দেখিছে এইটো স্তম্ভ আকৃতি বহু বৃহৎ আকাৰৰ স্তম্ভ আকৃতি শিলেৰে নিৰ্মিত হৈছে এই বাগানখনত কি আছে আপোনালোকে এই বাগানখনত কি হ'ল গছ গছনি আছে বহু ধৰণৰ ডাঙৰ গছ গছনি আছে তাৰপিছত আৰু গতিকে চাওক এক স্পৰ্শকাতৰ প্ৰাচীন যুগৰ কথা ভাবিলে কথা কি শিকলিৰে পাত্ৰ সংযোগ কৰি ইউফ্ৰেটিছ নদীৰ পৰা কি কৰিছিল পানী তুলি অনা হৈছিল অৰ্থাৎ কি শিকলিৰ পাত্ৰ সংযোগ কৰি ইউফ্ৰেটিছ নদীৰ পৰা পানী তুলি অনা হৈছিল অৰ্থাৎ বহুত এই যিটো বেবিলনৰ উলুমা বাগানখন আছে এতিয়া 3 নম্বৰ হ'ল যে অলিম্পিয়ত থকা জিউছৰ মূৰ্তি আপোনালোকে দেখিছে এজন বায়ু দেৱতা হয় এইটো হৈছে জিউছৰ মূৰ্তি
আপোনালোকে বৰ্তমান কৈছে যে জিউছ হ'ল প্ৰাচীন গ্ৰীক বায়ু দেৱতা। যে জিউছৰ প্ৰতিমূৰ্তিটো গ্ৰীক ভাস্কৰ্য শিল্পী ফিডিয়াছে নিৰ্মাণ কৰিছিল। কোনজনে নিৰ্মাণ কৰিছিল? ভাস্কৰ্য শিল্পী ফিডিয়াছে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল। কিমান চনত? 400 জনামতে 456 খ্ৰীষ্টপূৰ্বত গ্ৰীক ভাস্কৰ্য শিল্পী লিবনে এটা জাকজকমীয়া মন্দিৰ অলিম্পিয়াত নিৰ্মাণ কৰি মন্দিৰটো ভগৱান জিউছৰ নামত উৎসৰ্গা কৰিছিল। কাৰ ওপৰত? ভগৱান জিউছৰ নামত উৎসৰ্গা কৰিছিল। অৰ্থাৎ এই জিউছ মূৰ্তিটোক সাধাৰণতে এক ভগৱান বুলি মানুহে বিশ্বাস কৰে বৰ্তমানলৈকে। এই জিউছৰ সোঁৱৰণত 4 বছৰ মূৰে অলিম্পিক খেল পতা হৈছিল। এই যিটো অৰ্থাৎ জিউছ মূৰ্তি আছে, অৰ্থাৎ যিটো দেৱতা আছে, ভগৱান সদৃশ যিটো জিউছ দেৱতা আছে, যি ভগৱান দেৱ আছে, সেই ঠাইত 4 বছৰ মূৰে কি হয়? অলিম্পিক খেল পতা হৈছিল। এতিয়ালৈকেও খেল পতা হয়। গতিকে তাৰপিছত কি হ'ল যে প্ৰতিযোগিতা আৰম্ভণিতে খেলুৱৈসকলে কি কয় আপোনালোকে জানে? আপোনালোকে যেনেকৈ মন্দিৰলৈ গ'লে পোনপ্ৰথমে আপোনালোকে মন্দিৰত সেৱা কৰে, সেই তেনেদৰে এজন খেলুৱৈ তেতিয়া সেই অনুষ্ঠানখনলৈ গ'লে কি কৰে? মন্দিৰত ভগৱানক কি কৰে? প্ৰাৰ্থনা কৰি লৈছিল। এইটোৱে হৈছে কি? অলিম্পিকত থকা জিউছ মূৰ্তি, অৰ্থাৎ এক বায়ু দেৱতা ভগৱান সদৃশ। এই জিউছক ভগৱান বুলিও মানুহে বিশ্বাস কৰিছিল। গতিকে এই প্ৰাচীন যুগৰ এই যিবোৰ কীৰ্তিচিহ্ন হয়, এইবোৰ বৰ স্পৰ্শকাতৰ। গতিকে এইটোৱে হৈছে আপোনালোকৰ পাৰ্ট। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ অলপ নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত ক'ব। আৰু এই ভিডিঅ'টোৰ যিটো ছেকেণ্ড পাৰ্ট আছে, সেই ছেকেণ্ড পাৰ্টটো অতি সোনকালে আপলোড হ'ব। গতিকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিব। লগতে যে মোৰ চেনেল নতুনকৈ আহিছে, এতিয়া কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, প্লিজ আৰু লগতে লাইক কৰক, আৰু যদি বেছি ভাল পাইছে কমেণ্ট কৰি দিয়ক। তেনে লগ পাম নেক্সট ভিডিঅ'ত। বাই।